আজি ৰাতিপুৱা মই শুই উঠাই নাছিলোঁ, তেনেতে বায়ে ফোন কৰিলে। মোৰ পৰিয়ালৰ একেবাৰে ডাঙৰ বা আৰু বৰ্তা যে তহঁতৰ তাত সোমাই যাম বুলি গুৱাহাটীৰ পৰা তাহাঁতে ঘৰলৈ গৈ আছিলে। তেনেতে মানে মইতো শুই উঠাই নাছিলোঁ। মই আৰু ঘপককৈ সাৰ পাই উঠি গ'লোঁ। বায়ে আহিব বুলি কৈছে যেতিয়া প্ৰথম আহিব, কিবানো নোখোৱালে হ'ব জানো, ভাত এসাঁজটো খুৱাব লাগিব। গতিকে মানুহজনক পটাপট জগাই মেলি তেওঁ বজাৰলৈ পঠালোঁ। ৰাতিপুৱা মানে একেবাৰে ৰাতিপুৱা নগাঁৱত দোকানবোৰ নুখুলে, কেনেবাকৈ ক'ৰবাত পালে তেওঁ বজাৰ লৈ আহিলে আৰু মাংস অকণমান, সেয়া মাছ তেনেকৈ বনাই দিলোঁ। বাহঁত আহি পালেহি। বাৰ পোৱালি দুটা দেখিছেনে, বৰ মৰম লাগে। ডাঙৰ এই মোৰ কোলাত যে আছে সেইটো সৰু দুইটা। বা মানে নগাঁৱত কামো আছিলে, সেয়া কাম কৰিবলৈ ওলাই গুচি গ'ল মানুহজনৰ লগত। পোৱালিকেইটা ঘৰতে থৈ তাহাঁতে আলফুলৰ সৈতে মানে খুব খেলিলে ধুনীয়াকৈ। এয়া টিভিও চালে আৰু খাই বৈ পিনে মানে যাবলৈ ওলাইছে, যিহেতু ধেমাজি পাবগৈ লাগে, পোৱালি আছে সেইকাৰণে। আৰু খাই বৈ আৰু গুচি গ'লগৈ। তাৰপিছতে আমাৰ বায়ে মানে আলফুলৰ কাৰণে লৈ আহিছিলে এয়া ফ্ৰক, আৰু এই পিংক কালাৰ ফ্ৰকটো আৰু ইউনিকৰ্ণ এইটো ছফ্ট টইজটো। তাৰপিছত এই ফ্ৰকটো মানে তাই মানে ইমানেই ভাল পাইছে, মানে তাই মানে পিন্ধিলে মই মানে পিন্ধাহে চাইছিলোঁ তাইক এনেই হ'বনে নহয় বুলি। তাৰপিছত তাই নোখোলাই হ'ল মানে। আৰু এয়া হৈছে সন্ধিয়া সময়ত মই এয়া ওলাই যাবলৈ লৈছোঁ, লুকাই সেয়া চকলেটো খাইছোঁ আলফুলে দেখিব বুলি দেই। আৰু সেইদিনা মানে বতৰ ইমান ভাল হৈছিলে দেখিছেনে, বৰষুণ দি আছে, ইমান ভাল লাগে বৰষুণৰ বতৰত। আমি কামত ওলাই গৈছিলোঁ, পিছে বেছি বৰষুণ দিয়া দেখি মানে ঘূৰি আহিলোঁ। আৰু ইয়াক দেখিছেনে কি কৰি আছোঁ, চাইমত চাকিবলৈ লৈছোঁ। মায়ে মানে যে দি পঠাইছিলে চাইমতৰ টোপোলাটো চাকা হোৱাই নাছিলে, বোলো আজি চাকিয়ে পেলাওঁ, বেয়া হৈ যাব বুলি। তাৰপিছতে এয়া চাকাৰ ব্যৱস্থা কৰি ল'লোঁ। ফিল্টাৰ এটা আছিলে, ফিল্টাৰৰ এই ভিতৰৰ পানী থকা যে পাৰ্টটো যে সেইটো উলিয়াই লৈ পিনে ইয়াতে চাকাৰ ব্যৱস্থা কৰিলোঁ। যেনিবাতে আমি ভালকৈ চাকিব জনা নাই, মাহঁতৰ নিচিনাকৈ হোৱা নাই, আৰু কালাৰটো ৰঙচুৱা হোৱা নাই, আৰু লাল চাহৰ নিচিনা মাহঁতে ৰঙা ৰঙাকৈ চাকি উলিয়াই, যেনিবাতে আমি দুইটাই আৰু কিবা এটা ব্যৱস্থা কৰি যেনে তেনে চাকি উলিয়ালোঁ আৰু। তাৰপিছত ভাতৰ যোগাৰ মানে এইয়ে কৰিছে, কাৰণ মই এইফালে মানে চাইমত চাকাত ব্যস্ত। এয়া দেখিছেনে, পাছত গ্লাছত পাকোতে যেনিবা কালাৰটো বৰ ধুনীয়া হৈছে। আজিৰ ব্লগটো মানে আছিলে দেই, আশা কৰোঁ আপোনালোকে ভাল পালে। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।